বেকাজানত উপহাৰ কুপন খেলোৱাৰ নামত ৰাইজক প্ৰবঞ্চনা। বৰহুলা বেকাজনৰ আত্মসহায়ক গোটৰ সাহায্যাৰ্থে খেলোৱা উপহাৰ কুপন খেলোৱাৰ নামত ৰাইজক বৃহৎ প্ৰবঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আৰু কালি বেকাজান ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা খেলখনৰ 10টা পুৰস্কাৰৰ ভিতৰত কেৱল 5টা পুৰস্কাৰ খেলি বাকী 2জন পৰিমাণৰ ধন আত্মসাৎ কৰা বুলি সংগঠন আৰু স্থানীয় ৰাইজে অভিযোগ কৰিছে। ইফালে 5টা পুৰস্কাৰ প্ৰকৃততে কোনে লাভ কৰিলে এতিয়ালৈকে ৰাজহুৱা নকৰাক লৈও ৰহস্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত স্থানীয় ৰাইজ সংগঠনে তিতাবৰ মহকুমা প্ৰশাসন বেকাজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কথাটো এনেকুৱা, আমি জনাত যোৱাকালি আস্থা আত্মসহায়ক গোটৰ সাহায্যাৰ্থে এখন উপহাৰ কুপন খেল হৈছিল। কথাটো হ'ল খেলখনত পুৰস্কাৰ আছিলে 10টা, কিন্তু আমি কালি দেখা পালোঁ তাত খেলালে 5টা পুৰস্কাৰ। আৰু তেওঁলোকৰ কোনো জাননী নাই, আগত কোনো জাননী কৰা নাই যে 5টা পুৰস্কাৰ খেলাম, আমাৰ কিবা খেলি মেলি হৈছে। তেওঁলোকে ঠিক খেল আৰম্ভ হোৱা 2 মিনিটৰ আগত তেওঁলোকে জাননী দি খেল খেলাইছে। 10খনৰ জেগাত 5খন খেলাইছে। তাইকে এতিয়া ৰাইজে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কি হয়, সচেতন নাগৰিকে থানাত এখন এজাহাৰ দাখিল কৰিছে। কি তদন্ত কৰে, কি বিচাৰিছে? আমি এটা উচিত তদন্ত বিচাৰিছোঁ। সেইটো সম্পূৰ্ণ দুৰ্নীতি হৈছে। কাৰণ চাওক, 10খনৰ জেগাত 5খন খেলাইছে যেতিয়া সেইটো দুৰ্নীতি। উপহাৰবিলাক কোনে কোনে পাইছে? এতিয়ালৈকে উপহাৰ কোনে পাইছে আমি সেইটো নাজানো। মানে কমিটিতে থাকি গ'ল নেকি? তেনেকুৱা হ'ব পাৰে, নাজানো। কিন্তু আমি যে আমুক জেগাত আমুক গাড়ীখন পাইছে বুলি এতিয়ালৈকে গম পোৱা নাই। তেওঁলোকে টকা আত্মসাৎ কৰিছে, হ'ব পাৰে। নহ'লেতো আৰু 10খনৰ জেগাত 10খনে গাড়ী খেলালে হ'ল, কিন্তু এতিয়া 5খন খেলাইছে। যোৱাকালি যিটো আপোনাৰ লটাৰী খেল হৈ গ'ল বেকাজান প্ৰেক্ষাগৃহত আস্থা আত্মসহায়ক গোটৰ বেনাৰত, সেই তাত 3জন ব্যক্তি আছে, ৰমেন ভূঞা, বিমল দাস আৰু ৰাজীৱ পাত্ৰ। তেওঁলোকৰ খেলখনৰ 10টা পুৰস্কাৰ বিনিময়ত 5টা পুৰস্কাৰ খেলাই বাকী 5টা পুৰস্কাৰৰ টকা সম্পূৰ্ণভাৱে আত্মসাৎ কৰি তেওঁলোকে ৰাতিৰ ভিতৰত প্ৰয়াণ কৰিছে। সম্পূৰ্ণ কথাটো যেতিয়া ওলাই গৈ যোৱাৰ পাছত সম্পূৰ্ণ ৰাইজে তেওঁলোকৰ ৰমেন ভূঞাৰ ঘৰত ঘেৰা কৰিছে। ঘেৰা কৰি তেওঁলোকে কাৰোবাক পইচা পাতি দি মেনেজ কৰিছে যে তোমালোক মনে থাকা, তেনেকৈ ইত্যাদি কিবা বহুত মুকিবলৈ কাম কৰিছে। বহুত বেমেজালি খেল খেলালে এইটো। আৰু তেওঁলোকে এই বিষয়ে আমি এতিয়া আমাৰ সচেতন মহলে হৈ পিনি আমি মানুহীয়া গাঁও হৈ বা ওচৰ পাজৰে যিমানখিনি গাঁও আছে, ৰাইজ আছে, সকলোৱে মানে বেকাজান আৰক্ষী চকীত এখন এজাহাৰ দিম বুলি আগবাঢ়িছোঁ। এতিয়া আমি সম্পূৰ্ণৰূপে এজাহাৰ প্ৰস্তুত কৰি হৈ গৈছে। আমি এতিয়া বেকাজানলৈ যাব ওলাইছোঁ। নিউজ এক্স ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।